रोल कैमरा एक्शन। आइए हाथ जाओ कट। हेलो एवरीवन, वेलकम बैक टू माई यूट्यूब चैनल मिस दिया। सो আজি মই আকৌ আপোনালোকৰ ওচৰত এটা নতুন ব্লগ লৈ আহিছোঁ। সো প্ৰেজেণ্টলি আমি এতিয়া ৰাণীখামাৰত আছোঁ আৰু মই আজি আপোনালোকক দেখাম এখন চিনেমাৰ ফাইটৰ চিন কেনেকৈ প্ৰিপেয়াৰ কৰা হয় আৰু কেনেকৈ লোৱা হয়। সো আজি আমাৰ ফিল্ম লংকাকাণ্ডৰ এটা ফাইটিং ছিকুৱেঞ্চ চলি আছে পুলিচ বাহিনীৰ লগত আৰু গুণ্ডা পাৰ্টি আছে। আজি আমাৰ লগত আছে মুন্নি ফুকন, টুনটুন শইকীয়া বৰ্মন। তেওঁলোক DSP SPৰ ৰোল প্লে কৰি আছে চিনেমাখনত আৰু তেওঁলোকৰ পৰাও আমি জানিবলৈ বিচাৰিম যে তেওঁলোকে কেনেকুৱা পাইছে চিনেমাখনত কাম কৰি। আৰু আজি প্ৰথমে আমি চাই লওঁ যে ফাইটিং ছিকুৱেঞ্চটো আমাৰ কেনেকৈ হ'ব। रोल कैमरा रोल एक्शन। আজি ৰাণীখামাৰ বাৰ শ্বট চলি আছে, ফাইটিং চিন চলি আছে আৰু তেওঁ প্ৰেক্টিচ কৰি আছে। চ' আমি তেওঁৰ লগত কথা পাতোঁ। বা হেল্ল', তোমাৰ আজি কি চলি আছে? তুমি কিহৰ প্ৰেক্টিচ কৰি আছা? যিহেতু আপোনালোক সকলোৱে জানে এখন ছবি ইয়াতে আমি শ্বুট কৰি আছোঁ। ছবিখনৰ নামটো হৈছে লংকাকাণ্ড। ইয়াত বহুতো আপোনালোকে ভাল পোৱা অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে আৰু ময়ো এটা বিশেষ চৰিত্ৰ ইয়াতে অভিনয় কৰিছোঁ। দেখিছে আপোনালোকে মোৰ গেটআপটো, তেজী চলিহা। আজি ইয়াতে আমাৰ একশ্যন চিন এটা হৈ আছে। আগতে একশ্যন তেনেকৈ মই কৰা নাই। আজি আহি পেলাই অকণমান ৰিহাৰ্চেল এটা কৰিছোঁ। এই ফৰ্মটো কি কয় মই নাজানো, এইমাত্ৰ শিকিছোঁ। সেইকাৰণে ভাল লাগিছে বাৰু কৰি পেলাই, নতুন বস্তু এটা শিকিবলৈ পাইছোঁ। আৰু আটাইতকৈ ভাবি এইটো কথা ভাল লাগিছে যে আপোনালোকক মই নতুন কিবা এটা দেখাব পাৰিম এইখন চিনেমাত। এটা নতুন ৰূপ দেখিবলৈ পাব। আৰু চিনেমাখনৰ যিটো কাহিনী খুব সুন্দৰ, মানে ৰাজনৈতিক পাকচক্ৰত পৰি বা আমাৰ সাধাৰণ লোকসকলে যিটো পথ বাছি ল'ব লগা হয় বা যিখিনি তাৰ কনচিকুৱেঞ্চেছ সেই গোটেইখিনি দেখুওৱা হৈছে। খুব সুন্দৰ কাহিনী, আপোনালোকে চাই সঁচাকৈ ভাল পাব। আৰু আমাৰ যিটো প্ৰেজেণ্ট চিনাৰিঅ' চলি আছে তাৰ লগতো আপোনালোকে ডেফিনেটলি ৰিলেট কৰিব পাৰিব। মোৰ দৃঢ় বিশ্বাস আপোনালোকে ভাল পাব এইখন চাই। নিৰাশ নহয়, আপোনালোকৰ আশীৰ্বাদ আমাক আগৰে পৰা আমি বিচাৰি আছিলোঁ, এতিয়াও বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব চিনেমাখন, আমাক আশীৰ্বাদ দিব, বহুত মৰম দিব। আৰু লগতে আমাৰ টিকলিজনীৰ ব্লগটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। চ' বায়ে এনেদৰে প্ৰেক্টিচ কৰি আছে। একচুৱেলি বাৰ এতিয়া চিন ষ্টাৰ্ট হ'বই। আমাৰ লগত আছে আমাৰ ইয়াৰে ফাইট মাষ্টাৰজন। তেওঁক মতা হৈছে এই শ্বেডিউলটোত চিনখিনি কৰাৰ কাৰণে। আমি তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁৰ কেনেকুৱা एक्सपीरियंस है, आपको कैसा लग रहा है यहाँ आके हमारे एक्टर एक्ट्रेसेस के साथ काम करके आपको कैसा फील हो रहा है? एक्चुअली असमी पिक्चर मेरा पहली बार है और यहाँ आके मुझे बहुत अच्छा लग रहा है। सब लोग अच्छे से कर रहे हैं, सबका बिहेवियर जो है वो बहुत अच्छा लगा मुझको। पहली बार आना इस जगह पे, यहाँ का पिक्चर करना वो मेरे लिए बहुत बड़ा बात है। हमारे लिए भी बहुत बड़ी बात है कि आप यहाँ आए और हम आपके साथ एक काम कर पाए हैं और फ्यूचर में और ज़्यादा हमें ऐसे अपॉर्चुनिटीज़ मिलेंगे, वो हम आशा रखते हैं। और ऐसे ही आप लोग मतलब हमारे एक्टर एक्ट्रेसेस को आप लोग सिखाइए और अच्छा बनाइए सीन को, वही हम आशा रखते हैं। बिल्कुल बिल्कुल, हम लोग वही करने के लिए आए हैं। जैसे अपना काम करेंगे, सबको अच्छे से करेंगे, सिखाएंगे, जो हो सकता है जो बन सकता है हम लोग करेंगे। जितना अपना बेस्ट से बेस्ट हम लोग देंगे। ये असम के कलाकारों को, असम के इंडस्ट्री को हम लोग खुश करके चलाते हैं। जी बोलिए, लंकाकांड देखे लोग? हाँ, ये पिक्चर का नाम लंकाकांड है, तो ज़रूर देखिएगा। पिक्चर बहुत अच्छी है, इसमें भरपूर एक्शन भी है, रोमांटिक भी है, ड्रामा और सब कुछ है, कॉमेडी है। तो प्लीज़ ये पिक्चर ज़रूर देखिएगा, मेरी तरफ से रिक्वेस्ट है आप लोग को। थैंक यू। रोल एक्शन। रेडी, हाथ साथ में लाइए, पहले मत लाइए। रेडी टेक, रोल कैमरा रोलिंग, रोलिंग एक्शन। ये टीम बहुत अच्छी जो बाहर से आए हुए हैं, बॉम्बे से आए हुए हैं ये लोग, और
और अच्छा से कैसा लग रहा है आप लोगों को? हम लोग को बहुत अच्छा लग रहा है एक्शन करके। आसाम में हम लोग का फर्स्ट मूवी है जी और हम लोग चाहते हैं कि आसाम में अपना जाए तो छाप छोड़कर ही जाए जी और अच्छा अच्छा काम करे। और अच्छा काम करें। नेक्स्ट पिक्चर आप लोग जल्दी बुलाए हम लोग को। जी। और ये पिक्चर भी सब देखने आए? क्यों नहीं देखेंगे, एक्शन ही ऐसा है, देखेंगे। एक्शन है, कॉमेडी है और भी रोमांटिक सीन है। আৰু অসমীয়া চিনেমাত এইটো অকণ আনকমন মানে হ'ব ফাইটিংটো। আমাৰ যিবিলাক একশ্যন চিন একদম ইউনিক হ'ব। এতিয়ালৈকে যিখিনি হৈ আছে, যি দেখি আছোঁ নিজে, চবৰে খুব ভাল হৈছে। হয়, এতিয়া প্ৰেক্টিচ চলি আছে আমাৰ ফাইট চিনটো। কেনেকুৱা লাগিছে? নমস্কাৰ, খুব ভাল লাগিছে। লংকা কাণ্ডখন আপোনালোকে আটায়ে চাবলৈ আহিব দেই। পুলিচ বাহিনীক আপোনালোকে ঘেৰি ৰাখে? আমি ঘেৰি ৰাখিছোঁ আৰু আপোনালোকে নিশ্চয় আহিব। তাকে, তোমাৰ কেনেকুৱা লাগিছে? মোৰো খুবেই ভাল লাগিছে। আজি প্ৰথমবাৰ আহিছোঁ, মানে কোনো একো অনুভৱ নাই, তথাপিও বহুত ভাল লাগিছে সকলোকে লগ পাই। আৰু সকলোৱে ছাপোৰ্ট কৰিছে, নাজানিখিনি শিকাই দিছে। সকলোৱে ভাল পাব চাগে, নিশ্চয় আহিব। থেংক ইউ। চ' এতিয়া আমি আমাৰ চিনেমাখন লংকা কাণ্ডৰ এটি বিশেষ কেৰেক্টাৰৰ লগত মই আপোনালোকক ইণ্ট্ৰডিউচ কৰাই দিবলৈ বিচাৰিছোঁ। আহক আমি তেওঁৰ মুখেৰে শুনো তেওঁ কি কয়। নমস্কাৰ, বহুত ভাল লাগিছে। আজি অৱশ্যে আমাৰ ফাইটিঙৰ চিন এটা চলি আছে। মোহময়ী অভিনেত্ৰী মুনমী ফুকনৰ সৈতে ফাইটিং কৰিলোঁ। মানে দুয়োজনী আজি আমি অপজিট পাৰ্টিক খুব ধুলাই কৰিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই ঠাইটো আদৰি ল'ব। জনাই নজনাই আমি কৰিব চেষ্টা কৰিছোঁ। ধন্যবাদ। আপোনালোকে থিয়েটাৰত আহিব লাগিব, চাব লাগিব কি ছিকুৱেঞ্চৰ কাম ইয়াতে চলি আছে। গোটেই চিনেমাখন চালেহে আপোনালোকে বুজি পাব মুনমী ফুকন আৰু টুনটুন শইকীয়া বৰ্মনে মিলি কাক ধুলাই কৰিলে। দুজনী পুলিচে মিলি কাক ধুলাই কৰিলে। আন এগৰাকী আৰ্টিষ্টৰ লগত মই আপোনালোকৰ চিনাকি কৰাই দিব বিচাৰোঁ। তেওঁ নিজে ক'ব যে তেওঁ কি কেৰেক্টাৰ কৰি আছে আৰু তেওঁৰ চিনেমাখনক লৈ কেনেকুৱা অভিজ্ঞতা আৰু তেওঁ কিমান আশাবাদী চিনেমাখনক লৈ। নমস্কাৰ, মই পুষ্পাঞ্জলি পাঠক আৰু লংকা কাণ্ড কৰি খুবেই ভাল লাগিছে। ৰজনী বৰ্মনদাৰ পৰিচালনাত যিখিনি কৰিছে আৰু আজি ফাইটৰ চিনবিলাক হৈ আছে, একশ্যন কৰি খুবেই ভাল লাগিছে। ময়ো অলপ কৰিছোঁ, কৰিবলৈতো বহুতখিনিয়ে চেষ্টা কৰি আছোঁ আৰু ৰাইজে আদৰি ল'ব বুলিও ভাবিছোঁ আৰু আদৰি ল'বই লাগিব, নল'লে নহ'ব। যিহেতু আমিও আগবাঢ়ি যাব লাগিব আৰু আগবঢ়াই নিব বুলি আপোনালোকৰ বহুতখিনিয়ে মানে আশা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিব। আপোনাৰ কেৰেক্টাৰটো কৈ দিয়ক। মই ইয়াত নেইনা কেৰেক্টাৰ এটা কৰিছোঁ। আৰু দেখিলেই সকলোবোৰ গম পাবই, কৈ দিলে হয়তো চাবলৈ আহোঁতে ইমান হেৰি নাপাব। সকলোখিনি আহিব লাগিব, সকলোখিনি আহিবই লাগিব। কি ধৰণে ফাইট চিনটো লোৱা হ'ল সেইখিনি আপোনালোকে গম পাব তেতিয়া। আৰু কৰিও মানে বহুতখিনি আমি কষ্ট কৰিছোঁ, সকলোৱে কষ্ট কৰিছে, সকলোৱে ভালকৈ নিজৰ নিজৰ পাৰফৰ্মেঞ্চখিনি দিবৰ কাৰণে ট্ৰাই কৰিছে। আপোনালোক আহক আৰু চকী ঘৰলৈ আহক, চাওক। ৰজনী বৰ্মনে বহুত কষ্ট কৰিছে, দিনে ৰাতি কষ্ট কৰিছে আৰু এই পৰিয়ালৰ প্ৰতিজন সদস্যই এখন ছবিৰ কাৰণে জান বান্ধি লাগিছে। আৰু আমি এটা সাৱলীল সুন্দৰ কাহিনী, যি প্ৰেম ৰোমাঞ্চ সকলোৱে আছে, তাৰ পিছতো কিন্তু একশ্যনৰ যিটো চেক্টৰ, একশ্যনৰ যিটো অংশ, এই অংশটো আমি খুব সাংঘাতিক ধৰণে বাস্তৱসন্মত কৰাৰ কাৰণে আৰু এতিয়ালৈকে যিমান অসমীয়া চিনেমা হৈছে সবাতোতকৈ ব্যয়বহুল হিচাপে এই একশ্যন ধৰ্মী চিনেমাখন আমি উপস্থাপন কৰিব বিচাৰিছোঁ অসমৰ ৰাইজৰ আগত।